মেক্সিমাম ফাৰ্মাৰে ফেইল হোৱাৰ ফাৰ্মিং চেক্টৰত আহি পেলাই ফেইল হোৱাৰ তিনিটা মূল প্ৰধান কাৰণ আছে। এই তিনিটা কাৰণ আপোনালোকে নাজানাকৈ ফাৰ্মিং চেক্টৰত সোমায়। চ' এই তিনিটা কাৰণ নাজানাকৈ যদি ফাৰ্মিং চেক্টৰত সোমায় আপোনালোকৰ নিশ্চয় ডেফিনেটলি লছ হ'ব। আৰু প্ৰথমত আপোনালোকে মূলধন গোটাই পেলাই তাৰপিছত যেনে তেনে কষ্ট কৰিব। আপোনালোকে প্ৰথমত এখন ফাৰ্ম আৰম্ভ কৰে, মুৰ্গীৰে হওক হাঁহৰে হওক জ্বৰে হওক, আপোনালোকে পল্ট্ৰি চেক্টৰত বা মুৰ্গী বা গৰু ছাগলী যিকোনো ফাৰ্মিং চেক্টৰত সোমোৱাৰ পিছত আপোনালোকে লাষ্টত লছ খাই মানে দুটা এটা বেচ কৰি পেলাই আপোনালোকে লছ খাই লাষ্টত ফাৰ্ম এৰি দিব লগা হয়। এই ফাৰ্মটো এৰি কিয় দিব লাগিল, আপোনাৰ ফাৰ্মটো আপুনি কিয় বন্ধ কৰিব লাগিব, এইটো হৈছে আজিৰ কথা, আজিৰ টপিক, আজিৰ আলোচনা এইটো। মই এই তিনিটা কাৰণ আপোনালোকক দেখাম যে এই তিনিটা কাৰণত আপোনালোকে ফেইল মাৰিছে। এই কাৰণ তিনিটা কি হয় আৰু এইটো কেনেকুৱা শুধৰণি কৰিব বন্ধ কৰে। আপোনালোকে যদি চেনেলত নতুন আছে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, বেল আইকন ক্লিক কৰিব নেক্সট ভিডিঅ'ৰ আপডেট পাবলৈ। মই তিনিটা কথাই বা আজি আলোচনা কৰিম, তিনিটা টপিকে আলোচনা কৰিম। প্ৰথম টপিকটো হৈছে আপোনালোকে জানে নাজানে বা আপোনালোকে নাজানাকৈ গৰু যদি আহিছে বা কেনেকুৱা আহিছে সেইটো নাজানে। প্ৰথম কথাটো হৈছে আপোনালোকে এক নম্বৰ কথাটো হৈছে আপোনালোকে ট্ৰেইনিং ল'ব লাগিব। প্ৰথম কথা হৈছে আপোনালোকে পল্ট্ৰি চেক্টৰ হওক, হাঁহ মুৰ্গী হওক, যিকোনো বস্তু হওক আপোনালোকে ট্ৰেইনিং প্ৰথমত ল'ব লাগিব। ট্ৰেইনিংটো কিয় ল'ব লাগিব, ধৰক আপুনি ইয়াৰ বেমাৰৰ বিষয়ে, ইয়াৰ ৰোগৰ বিষয়ে, ইয়াৰ মেডিচিনৰ বিষয়ে, কি দানা খাব, কিমান দিন কৰিব লাগিব, মানে কিমান দিনত কি ওজন আহিব, সেইটো আপুনি সম্পূৰ্ণ ট্ৰেইনিং বা জানকাৰী ল'ব লাগিব। জানকাৰী মানে জানিব লাগিব। আপুনি এইটো কথা প্ৰথমত আপুনি জানিবই লাগিব যে কি বেমাৰ হ'লে কি মেডিচিন দিব লাগে, নৰ্মালি ভেকচিন কি দিব লাগে। কমন যিখিনি কথা সেইখিনি হ'লেও মূল কথা হয় জানিব লাগিব। মানে আপুনি দেশী মুৰ্গী বা সোণালী মুৰ্গী বা ব্ৰইলাৰ যিকোনো ফাৰ্মে কৰি আছে, হাঁহৰ ফাৰ্মে কৰি আছে, যে কি বেমাৰ হ'লে কি মেডিচিন দিব লাগে, কি দানা খুৱাব লাগে, কিমান বয়সত কি দানা খুৱাব লাগে, কোনটো বয়সত কিমান দানা খাব, কিমান দানা খুৱাব লাগে, মেডিচিনৰ পৰিমাণ কিমান দিব লাগে। বহুত ফাৰ্মাৰে মেডিচিনৰ পৰিমাণো নাজানে। চ' মেডিচিনৰ পৰিমাণ কিমান দিব লাগে মানে একো নজনাকৈ সোমোৱাৰ পিছত আপোনালোকে মানে তাক ধৰিব নোৱাৰে যে কি মেডিচিন দিম, কি দানা দিম বা কিমানখিনি দানা দিম বা কি বেমাৰ হৈছে এইটো ধৰিবই নোৱাৰে। চ' লাষ্টত যাই পেলাই আপোনালোকে ট্ৰিটমেণ্ট কৰিলেও কাম নহয়। চ' আপোনালোকে সেইখিনি জনাৰ কাৰণে আপোনালোকে যদি অনলাইন ট্ৰেইনিংটো ল'ব বিচাৰে নিশ্চয় কমেণ্টছ কৰিব। মই অনলাইন ট্ৰেইনিং আকৌ আৰম্ভ কৰিম। আপোনালোকে অনলাইন ট্ৰেইনিংটো যদি লয়, অনলাইন ট্ৰেইনিং লিখি ৰাখিব, যিটো ট্ৰেইনিঙত মই বুজাওঁ যে আপোনালোকে একদিনৰ পৰা আৰম্ভ কৰি নতুন ফাৰ্মাৰ এখন ঘৰ এখন কেনেকৈ বনাব লাগে ইটো জেড আলোচনা কৰিম। আপোনালোকক ইউটিউব চেনেলত বা য'তে হওক মই আপোনালোকক অনলাইন দিম। চ' আপোনালোকে যদি কমেণ্টছ কৰিব যদি ট্ৰেইনিং লাগে বনাব লাগে ইটো জেড একদম ঘৰ বনাব পৰা আৰম্ভ কৰি মুৰ্গী কেনেকৈ চেল কৰিব লাগে সকলোখিনি কথা ট্ৰেইনিং পিৰিয়ডত আলোচনা কৰা যাব। চ' এইটো হৈছে এক নম্বৰ ভুল, আপোনালোকে ট্ৰেইনিং নোলোৱাকৈ কাম কৰে। দুই নম্বৰ কথাটো হৈছে যে আপোনালোকে আপোনালোকে মাৰ্কেট এনালাইচিছ নকৰে। মাৰ্কেট এনালাইচিছ, যিটো মাৰ্কেট এনালাইচিছ কি বুলি কয়, ধৰক আপুনি যিটো ফাৰ্ম কৰিব আপোনাৰ ওচৰৰ মাৰ্কেটত আপুনি এনালাইজ কৰিব লাগিব। মানে আপুনি নিজে ঘূৰিব লাগিব ফাৰ্ম কৰাৰ আগত কেনেকুৱা কি কৰিব লাগিব, কোনটো মুৰ্গী কোনটো হাঁহ কি আপোনালোকৰ ওচৰৰ মাৰ্কেটত ভাল চলে, আপুনি সেইটো আগত আপোনাৰ মাৰ্কেটত এনালাইচিছ কৰিব লাগিব। আপুনি এনালাইচিছ নকৰাকৈ যদি ফাৰ্মিং কৰে, যেনেকুৱা ধৰক আপুনি লোকেল মুৰ্গী কৰিছে আপোনাৰ মাৰ্কেটত সোণালীটোও বেছি চলে, মানে আপুনি লোকেল কিছুমান জেগাত আছে লোকেলকে সোণালী বুলি কয়, ফাৰ্মত পঢ়িলে লোকেল মুৰ্গী কয় সোণালী বুলি কয়। বা আপুনি সোণালী কৰিছে সেইখন কিছুমান জেগাত সোণালীটো নচলেই, আপুনি লোকেল মুৰ্গী কৰিব লাগিব। ধৰক হাঁহৰ ডিমাণ্ড বেছি, মানে ঠাণ্ডা দিনত নগ'লে আমাৰ অসমত হাঁহৰ ডিমাণ্ডটো বেছি, আপোনালোকে তাতে মুৰ্গীয়ে ফাৰ্মিং কৰিছে তেতিয়াহ'লে নচলিব ন। সেইটো কাৰণে আপুনি মাৰ্কেটখন এনালাইচিছ কৰিব লাগিব। মাৰ্কেট এনালাইচিছ নকৰাকৈ আপোনালোকে ফাৰ্ম এখন আৰম্ভ কৰে, সেইটো লাষ্টত যাই পেলাই আপোনালোকে মাৰ্কেটত চেল কৰিব নোৱাৰে, পৰ্যাপ্ত দাম নাপায়, মানে সঠিক মূল্যটো নাপায়। সেইটো কাৰণে আপোনালোকে মাৰ্কেট এনালাইচিছ কৰিব লাগিব। তিনি নম্বৰ ভুলটো হৈছে যে
প্ৰিমিয়ামৰ ভুল হৈছে আটাইতকৈ ডাঙৰ ভুল এইটো চবৰে আটাইতকৈ ডাঙৰ ভুল মানে মেক্সিমাম ফাৰ্মাৰে এইটো ভুল কৰে নিজেতো নাজানে আপোনালোকে প্ৰিমিয়ামৰ ভুল যিটো কৰি আছে মেক্সিমাম ফাৰ্মাৰে কৰি আছে মই দেখাত অসমৰ ভিতৰত 90% ফাৰ্মাৰে এইটো ভুল কৰি আছে মানে বায়োসিকিউৰিটি এইটো বায়োসিকিউৰিটি বুলি কি যায় এতিয়া বহুতে কথা আছে যে আমিতো 4 বছৰৰ পৰা কৰি আছো আমিতো 5 বছৰ কৰি আছো আমি বায়োসিকিউৰিটি মেইনটেইন কৰা নাই আপোনালোকে বায়োসিকিউৰিটি মেইনটেইন নকৰাকৈ যদি কাম কৰি আছে জানি লওক আপোনালোকে 2 বছৰ কৰি আছে 5 বছৰ কৰি আছে লছ হোৱা নাই এক্সিডেণ্ট হোৱা নাই এইটো ডাঙৰ কথা নহয় আপোনালোকৰ ডাঙৰ কথা হৈছে যে এই যে আমি যে গাড়ী চাড়ী চলাও আমি হেলমেট কিয় পিন্ধো আমি গাড়ীখনৰ ইঞ্চুৰেঞ্চ কিয় কৰো কিয় কৰো আপোনালোকে নিজেও জানে আমি এটা জাষ্ট মই এটা উদাহৰণ দিম বায়োসিকিউৰিটি হৈছে এনেকুৱা বস্তু যি আমি এটা সিকিউৰিটি মেইনটেইন কৰিব লাগিব যেনে তেনে আমি ফাৰ্মত সোমাই যাওঁ ফাৰ্মত কেনেকুৱাকৈ বায়োসিকিউৰিটি মেইনটেইন কৰিম কেনেকুৱাকৈ বায়োসিকিউৰিটি মেইনটেইন কৰা যায় মানে আপোনাৰ বায়োসিকিউৰিটি এনেকুৱা বস্তু মানে নিজৰ কাৰণে বায়োসিকিউৰিটি আছে যিকোনো হাঁহ মুৰ্গী পল্ট্ৰি চেক্টৰ গৰু ছাগল যিকোনো ফাৰ্ম চ' বায়োসিকিউৰিটি মেইনটেইন নকৰে 90% ফাৰ্মাৰে বায়োসিকিউৰিটি মেইনটেইন নকৰে এইটো মেজৰ ভুল হৈছে এইটো মেজৰ ভুল চ' আপোনালোকে এই তিনিটা ভুল কৰাৰ কাৰণে আপোনালোকৰ ফাৰ্মিঙত এট লাষ্ট আপোনালোকে 3 বছৰ কৰিছে 4 বছৰ কৰিছে লাষ্টত যে বায়োসিকিউৰিটিৰ কাৰণেও কিন্তু ফাৰ্মখন ধ্বংস হৈ যায় একদম ধ্বংস হৈ যায় চ' আপোনালোকে বায়োসিকিউৰিটি মেইনটেইন কৰিব লাগিব এই মূল তিনিটা কাৰণ যদি আপোনালোকে ভালকৈ মানি পেলাই জানি পেলাই কৰে ফাৰ্মিং এখন আৰম্ভ কৰে মই লিখি দিব পাৰিম আপোনালোকক 110% গেৰাণ্টি আছে আপোনালোকে ছাকচেছ হ'ব 110% গেৰাণ্টি আছে আপোনালোকে ছাকচেছ হ'ব চ' এইখিনি আপোনালোকে যদি ট্ৰেইনিং পিৰিয়ড মই ফুল ডিটেইলছ দি যাওঁ ট্ৰেইনিং পিৰিয়ড ফুল ডিটেইলছ বুজাম যে ক'ত কেনেকৈ ঘৰ বনাব আৰম্ভ কৰি বায়োসিকিউৰিটি হওক পল্ট্ৰি ডিজিজে হওক ভেকচিনে হওক বেমাৰৰ চিমটমে হওক ঘৰ কেনেকৈ বনাব লাগে বজাৰত মাৰ্কেট এনালাইচিছ কেনেকৈ কৰিব লাগে সম্পূৰ্ণ কথাখিনি আলোচনা কৰিম আপোনালোকে যদি লাগে বিচাৰে মিনিমাম 100 কমেণ্টছ আহিব লাগিব এই ভিডিঅ'টো তেতিয়াহে মই অনলাইন ট্ৰেইনিং ভিডিঅ'টো আৰম্ভ কৰিম 100 কমেণ্টছ মিনিমাম আহিব লাগিব আৰু 20,000 মোৰ ছাবস্ক্ৰাইবাৰ আছে মিনিমাম 1K ভিউজ হ'ব লাগিব মিনিমাম 1K ভিউজ হ'ব লাগিব তেতিয়াহে মই এইটো আৰম্ভ কৰিম তথাপি 1K ভিউজ উইথিন 1 উইক এসপ্তাহৰ ভিতৰত 1K হ'ব লাগিব ভিউজ 100 কমেণ্ট তেতিয়া অনলাইন ট্ৰেইনিং পিৰিয়ডটো মই আৰম্ভ কৰিম A to Z কথা আলোচনা কৰিম চ' ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক মই ট্ৰেইনিং পিৰিয়ডটো যাতে আৰম্ভ কৰিব পাৰোঁ আপোনালোকৰ উপকাৰৰ হাৰ্টে আপোনালোকৰ নিজৰ উপকাৰ হ'ব চ' ফ্ৰেণ্ডছ আপোনালোকে শ্বেয়াৰ লাইক কৰিবলৈ নাপাহৰিব কমেণ্টছ কৰিবলৈ নাপাহৰিব